এভৰিৱান গধূলি যেতিয়া ভাইটি অনা জেলেপি মুখত দিলোঁ তেতিয়াই মোৰ পূজা চাব মন গ'ল আৰু পাছদিনাই ওলালোঁ পূজা চাবলৈ বুলি মোৰ লগত গৈছে মোৰ মৰমৰ নগাঁও বা এগৰাকী আৰু আমি যেতিয়া পূজা মণ্ডপ পাইছোঁ তেতিয়াৰ পৰাই মানুহৰ সমাগমো বাঢ়িছে আৰু এতিয়া গৈ পাইছোঁ আমি মৰাণ তাৰ পাছত গৈ পামগৈ ডিব্ৰুগড় কিয়নো এইবাৰ আমি ডিব্ৰুগড়ত পূজা চাম এতিয়া বহুত ধুনীয়া ভিউ এনজয় কৰি গৈ আছোঁ আৰু ফাইনেলি পালোহি আমি ডিব্ৰুগড়ত সোমাই গধূলি হ'ল আৰু গধূলি এইফালে পূজা পুৰা ফিল আহি গৈছে বাৰ ঘৰতে আমি আছোঁ আৰু বায়ে চিকেন খাব দিলে তাৰ পাছত বাৰ ঘৰৰ পৰাই ৰাতি পূজা চাবলৈ বুলি ওলাই আহিছোঁ আৰু প্ৰথম মণ্ডপটো দেখা পাইছোঁ বহুত ধুনীয়া আৰু এতিয়া ইমান ধুনীয়া লাইটিঙৰ মাজেৰে খোজকাঢ়ি গৈছোঁ লগতে ভিডিঅ'বিলাকো বহুত ধুনীয়া হৈছে মানুহৰ সমাগম দেখিছেনে বাৰু এই মণ্ডপটো কাৰণে হৈছে নিশ্চয় ইমান মৰম লগাকৈ সাজিছে বহুত ধুনীয়া লাগিছে পূজা চোৱাৰ আমেজ কিন্তু মানুহৰ ঠেলা হেঁচাতহে আছে বায়ে মই এনেদৰে কেইবাটাও মণ্ডপ চালোঁ ডিব্ৰুগড়ৰ মই নেক্সট ভিডিঅ'ত আপলোড কৰিম মোৰ ভিডিঅ'টো শেষলৈকে চাই মৰম দিয়াৰ বাবে বহুত ধন্যবাদ।